গৰম ভাতৰ লগত এনেকৈ শাক ভাজি লগত ভোট জলকীয়া এটা লৈ খাবচোন, কিমান মজা লাগে। খাই থাকোঁ লাগে। আজি বনাব ওলাইছোঁ, শাক লৈছোঁ এয়া। আৰু এইটো কি শাক জনাবচোন আপোনালোকে। তাৰ উপৰি লৈছোঁ নহৰু, জলকীয়া দুটা, পিঁয়াজ এটা আৰু বুট কেইটামান গজাই লৈছোঁ। মই পিঁয়াজ নিদিওঁ, নহৰু দি দিম। আৰু টেঙাটো দিলে টেঙা সোৱাদ এটা আহে কাৰণে বিলাহীটো লৈ লৈছোঁ। এই শাকটোৰ নাম কি ক'ব আপোনালোকে। বুটখিনি মই সিজাই ল'ম আগতীয়াকৈ। তেলখিনি গৰম হ'ল, নহৰু দি দিলোঁ। বুটখিনি ভাজি হ'ল, শাকখিনি দি দিলোঁ। 2 মিনিটমানৰ কাৰণে শাকখিনি ঢাকি থৈ দিম। কেনেকৈ শাকৰ পানী ওলাইছে দেখিছে। এতিয়া দি দিম বিলাহীখিনি। শাক বনোৱা কমপ্লিট হৈ গ'লগৈ, শাকৰ ভাজি হৈ গ'ল। কি শাক জনাবচোন। শাক ভাজি হৈ গ'ল।